নমস্কাৰ সকলো অসমবাসী ৰাইজক নমস্কাৰ, সকলো অসমীয়া ট্ৰেডাৰক নমস্কাৰ। আজি মাৰ্কেট একচুৱেলি চাওক, ইয়াত 5 মিনিটৰ টাইম ফ্ৰেম, 5 মিনিটৰ টাইম ফ্ৰেম এয়া, ঠিক আছে। 10 তাৰিখে লাহে 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 তলেই আহিছিলে, বাট ইয়াত এটা মুভ দিছিলে ওপৰলৈ, বাট যাব নোৱাৰিলে মাৰ্কেট, ঠিক আছে। এনেকুৱা মাৰ্কেট একচুৱেলি দেখিবলৈ এইটো বহুত ভাল, কিন্তু এক্সপাইৰী ডেটত পইচা কমোৱাটো বহুত টান এনেকুৱা মাৰ্কেটত, ঠিক আছে। ৰিটেইল ট্ৰেডাৰে মষ্টলি পইচা লুজ কৰে এনেকুৱাত। আমাৰ এটা এইটো 920 যিটো কেণ্ডেল হয়, ইয়াত এটা চিগনেল আহিছিলে, যিটো এটা ভাল ৰিজাল্ট দিলে অৱশ্যে, ঠিক আছে। এইটো মই ডাঙৰ কৰি লওঁ, 25,500 মানত আছিলে, তেতিয়া ইয়াত এটা চিগনেল আহিলে 25,700। বেলেগেতো আহিছে অৱশ্যে, অকণ লেটকৈ আহিছে। এইটো ইণ্ডামনি কল আছিলে তেতিয়া, অকণমান ডিপ ইণ্ডামনি 2 ষ্ট্ৰাইক পিছত আছিলে। তো এইটোত এটা বাই চিগনেল আহিলে, আৰু এইটোৱে অলমষ্ট 100 পইণ্ট আমাক মুভ দিলে। টোটেল যদি আমি কৰিব যাওঁ, 114 পইণ্টৰ মুভ হয়, ঠিক আছে। 244 পৰা হাই কৰিছিলে তো 359। আমাক ইমান নালাগে বাৰু, মিনিমাম ইমানো যদি ধৰিব পাৰোঁ আমি, এইটো 60-70 পইণ্ট হৈ যাব চাগে। এক ছেকেণ্ড, এইটো 95 পইণ্ট, আমি যদি ইমানো ধৰোঁ 81 পইণ্ট। ঘটনাটো হ'ল কি, ইমান পইণ্ট ধৰি হ'লেও আমাৰ দিমাগটো একদম টাইট লাগে, ভাল দিমাগ লাগে, মানে খেলি মেলি নোহোৱা ষ্ট্ৰেটেজিত একদম লাগি ধৰা। যিটো ইয়াত চিগনেল আহিব তেতিয়াই বাই কৰিম, নহ'লে নকৰোঁ, ঠিক আছে। য'ত ত'ত বাই নকৰোঁ, এক্সপাইৰী ডেটত পইচা ডাবল কৰিব ট্ৰাই নকৰোঁ। মষ্টলি পইচা লুজ কৰে মানুহে, এক্সপাইৰী ডেটত ভাবে যে পইচা কেপিটেল ডাবল কৰি দিম, ইনভেষ্টমেণ্ট ডাবল কৰি দিম, ঠিক আছে। সেনেকুৱা নহয় একচুৱেলি, ঠিক আছে। মই মোৰ প্ৰফিট দেখুৱাম আজি, একদম মিনিমাম প্ৰফিট, ঠিক আছে। আজিও অভাৰ ট্ৰেড হৈছে অলপ মোৰ, বাট ষ্টিল মই প্ৰফিটত বন্ধ কৰিছোঁ। মই দেখুৱাই আছোঁ ৰ'ব আপোনাক। 700 ইয়াত 1000 মোৰ আজিও টেক্সি যাব একচুৱেলি, ঠিক আছে। তো 1700-1800 টকা বাচিব মোৰ। একচুৱেলি প্ৰফিট মোৰ ভাল আছিলে, মই ক'লোঁ ন যে যদি আমি মাইণ্ডটো কণ্ট্ৰল কৰিব নোৱাৰোঁ, এনেকুৱা কণ্ডিশ্যন হয়। চব কোৱান্টিটি চাওক, 1100 কোৱান্টিটি, ইয়াত প্ৰফিট আছিলে ভাল, ঠিক আছে। 82,000 ইনভেষ্টমেণ্ট আছিলে টোটেল, প্ৰফিট ভাল আছিলে। মই কিন্তু ৰখাব নোৱাৰিলোঁ, আৰু প্ৰফিটৰ লোভত থাকি গ'লোঁ, আৰু লাষ্টত গৈ এনেকুৱা বন্ধ কৰিবলগীয়া হ'ল। প্ৰায়বোৰ এনেকুৱাই হৈছে, ঠিক আছে। হ'লেও গ্ৰীণত বন্ধ কৰিছোঁ, ইমানটোৱে বেছি দীঘলীয়া নকৰোঁ। কালি মাৰ্কেট কেনেকুৱা হ'ব অকণমান কৈ দিওঁ আপোনালোকক, যোনে যোনে ভিডিঅ' চাই আছে অকণমান আইডিয়া কৰি লওক, ঠিক আছে। কালি যদি অপশ্যন চেইন, অ'কে, ঠিক আছে। মাৰ্কেট যদি কাইলৈ 25,330 এইটো লেভেল, ঠিক আছে, ছাপৰ্টৰ লেভেল চাওক, এইটো ইয়াৰ যদি তলত আছে, এইটো হ'ল 25,330, এইটোৰ যদি তলত আহে, মাৰ্কেট 100 পইণ্টছৰ তলৰ ফালে মুভ দিব পাৰে, ঠিক আছে। তো এইটো কথা মনত ৰাখিব, ট্ৰাই কৰি আছোঁ, লিখিব পৰা নাই বাৰু, যি কি নহওক আপোনালোকে মনত ৰাখিব। 23,330 যদি তলত আহে, 25,230, 100 পইণ্টছ, 230, অলমষ্ট এইটোৰ পৰা আহি ইমান মানলৈকে আহি পাই যাব পাৰে মাৰ্কেট, ঠিক আছে। এইটো কিন্তু বাইং লেভেল আকৌ, তো মনত ৰাখিব, মাৰ্কেট ইয়ালৈকে আহিব পাৰে, অকণমান তলত, বেছি নহয়, বাট এইখিনিৰ পৰা মনত ৰাখিব, আকৌ বাইং লেভেল আছে, তো ধ্যান ৰাখি ট্ৰেড কৰিব পাৰে। সকলোকে শুভৰাত্ৰি, ৰাতি বহুত হ'ল, টাইম ইয়াত দেখি পোৱা নাই আপোনালোকে একচুৱেলি, 11:24 গ'ল মোৰ ইয়াত এতিয়া। সকলোকে শুভৰাত্ৰি, ধন্যবাদ।